নমস্কাৰ বন্ধুসকল অসম টেট স্পেচিয়েল ক্লাছৰ আজি আমাৰ ক্লাছ নম্বৰ 30 আজি আপোনালোকৰ মাজলৈ লৈ যাবলৈ খুজিছোঁ অসমীয়া বিষয়ৰ কেইটামান উল্লেখযোগ্য প্ৰশ্নোত্তৰ যিকেইটা লোৱাৰ প্ৰাইমাৰী টেটৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আহকচোন বাৰু আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকলৈ এটি সৰু ৰিকুৱেষ্ট যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা ঘণ্টাটো বজাই দিয়ক যাতে আমি দিয়া ভিডিঅ' নটিফিকেশ্যন পায় এতিয়া আজি প্ৰথম প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে ক অপশ্যন দিছে যোৰহাট খ শিৱসাগৰ গ গুৱাহাটী আৰু খ দিছে ডিব্ৰুগড় এতিয়া আপোনালোকে চাওক অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে সুধিছে আৰু এতিয়া এইটোৰ শুদ্ধ উত্তৰ হৈছে যোৰহাটত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় আছে নেক্সট কুৱেশ্যন জীৱন বৃত্ত কাৰ আত্মজীৱনী বা কোনে লিখিছিলে এইটো হ'ব পাৰে বা কোনে কাৰ আত্মজীৱনী তাও ঠিকে আছে আৰু অপশ্যন দিছে ক ভৱেন্দ্ৰনাথ শইকীয়া খ নিৰ্মল প্ৰভা বৰদলৈ গ হেম বৰুৱাৰ আৰু খ ভৱানন্দ দত্তৰ জীৱন বৃত্ত কাৰ আত্মজীৱনী সুধিছে আৰু শুদ্ধ উত্তৰ জীৱন বৃত্ত ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ আত্মজীৱনী এইটো প্ৰশ্ন দুবাৰ হ'ব পাৰে ভৱেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনীখনৰ নাম কি বুলিও আহিব পাৰে তেতিয়া জীৱন বৃত্ত হ'ব আৰু দুই প্ৰকাৰে দিব পাৰে নেক্সট কুৱেশ্যন সাগৰ দেখিছা কবিতা পুথিখনৰ ৰচক কোন ইয়াৰে প্ৰথম ক অপশ্যন দিছে হেম বৰুৱাৰ খ দিছে আনন্দ চন্দ্ৰ আগৰৱালা গ নৱকান্ত বৰুৱা আৰু খ নিৰ্মল প্ৰভা বৰদলৈ এতিয়া সাগৰ দেখিছা কবিতা পুথিখনৰ ৰচক কোন সুধিছে এইটো আপোনালোকে গোটেইখিনি প্ৰশ্নকেইটা চাই ল'লে অপশ্যনকেইটা আৰু ইয়াৰ আপোনালোকে অনুমান কৰিব পাৰিছে চাগে সাগৰ দেখিছা কবিতা পুথিখনৰ ৰচক হেম বৰুৱাদেৱে সেইখন কবিতা পুথিখন ৰচনা কৰিছিলে বা লিখিছিলে নেক্সট কুৱেশ্যন ইম্পৰ্টেণ্ট হয় এইটো বহুতো বেছি নামঘোষা কাৰ ৰচনা সুধিছে ক অপশ্যন দিছে মহাপুৰুষ শংকৰদেৱ খ মহাপুৰুষ মাধৱদেৱ গ দামোদৰদেৱ আৰু খ দিছে মাধৱ কন্দলী আৰু এইটোৰ শুদ্ধ উত্তৰ হৈছে মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল নামঘোষাক আৰু এটা কুৱেশ্যন হ'ব পাৰে নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয় আৰু এটা হ'ব পাৰে মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি ক'ব পাৰি নামঘোষাকে সেইটো উত্তৰটো নামঘোষা মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ ইয়াতে 1000টা ঘোষা আছে সেয়েহে হেজাৰী ঘোষা বুলি কোৱা হয় নেক্সট কুৱেশ্যন অসমীয়াত স্বৰবৰ্ণ সংখ্যা কেইটা তাৰমানে আমাৰ ক ফলাখনত স্বৰবৰ্ণৰ সংখ্যা কেইটা সুধিছে অসমীয়াত স্বৰবৰ্ণৰ সংখ্যা কেইটা সুধিছে অপশ্যন দিছে 12টা 15টা 11টা আৰু 10টা আমাৰ মানে চৰিয়া এইটো সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ আমাৰ স্বৰবৰ্ণৰ সংখ্যা হৈছে 11টা নেক্সট প্ৰশ্ন ৰসৰাজ উপাধি কোনজন সাহিত্য সভাৰ সভাপতিয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাক মানে প্ৰদান কৰিছিল এইটো আৰু ৰসৰাজ উপাধিটো কোনজন সাহিত্য সভাৰ সভাপতিয়ে আনুষ্ঠানিকভাৱে লক্ষ্মীনাথ বেজবৰুৱাক প্ৰদান কৰিছিল এইটো সুধিছে
আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে ৰসৰাজ উপাধি শিৱসাগৰত অনুষ্ঠিত হোৱা ত্ৰয়োদশ অধিৱেশনৰ সভাপতি নগেন্দ্ৰ নাৰায়ণ চৌধাৰীদেৱে লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধি আনুষ্ঠানিকভাৱে প্ৰদান কৰিছিল। এইটো এতিয়া উত্তৰটো হ'ব নগেন্দ্ৰ নাৰায়ণ চৌধাৰীদেৱ। সাহিত্য সভাৰ সভাপতি আছিল তেওঁ শিৱসাগৰ অধিৱেশনৰ, আৰু তেওঁৱে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল। তেওঁ গল্প, কবিতা, চুটিগল্প, ধেমেলীয়া গল্প এইবিলাক বহুত ৰসৰ আছিল, সেইকাৰণে তেওঁক ৰসৰাজ উপাধি প্ৰদান কৰিছিল। নেক্সট প্ৰশ্ন, বিনবৰাগী কবিতা পুথিৰ ৰচক কোন? বিনবৰাগী কবিতা পুথিখনৰ ৰচক কোন সুধিছে। বিনবৰাগী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিনবৰাগী কবিতা পুথিখনৰ ৰচক হৈছে চন্দ্ৰকুমাৰ আগৰৱালাদেৱ। নেক্সট প্ৰশ্ন, ৰামায়ণ আৰু ৰাজহুই কাব্য কোনে ৰচনা কৰিছিল? ৰামায়ণ আৰু ৰাজহুই কাব্য কোনে ৰচনা কৰিছিল সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰ মাধৱদেৱ। মাধৱদেৱে ৰামায়ণ আৰু ৰাজহুই কাব্য অনুবাদ লিখিছিল মানে। ধন্যবাদ বন্ধুসকল। থেংকছ ফৰ ৱাচিং।